জুপিটাৰ ৰেট্ৰগ্ৰেড হ'লে কি ফল পোৱা যায় বা কেনেধৰণে ফল পোৱা যায়। বহুতৰ চাৰ্টত ৰেট্ৰগ্ৰেড জুপিটাৰ থাকে। ইয়াৰ ফল আমি পজিটিভ আৰু নিগেটিভ দুই ধৰণে পাওঁ। আমি যদি পজিটিভ কথা চিন্তা কৰোঁ তেতিয়া যেতিয়া জুপিটাৰ বক্ৰী হৈ যায় তেতিয়া জুপিটাৰৰ যিখিনি কাৰক থাকে সেইখিনি বহুত বঢ়াই দিয়ে। মই এইটো ক'ব পাৰোঁ বক্ৰী জুপিটাৰ আমাৰ চাৰ্টত থাকিলে বহুত পাৱাৰফুল জুপিটাৰ, কিন্তু সেইটো পজিটিভ হ'ব বুলি কথা নাই, জাষ্ট পাৱাৰফুল। চ' সেইকাৰণে বক্ৰী জুপিটাৰ থাকিলে মানুহজনৰ নলেজ খুব বৃদ্ধি হয়, মানুহজনে বহু কথা জানে, কিন্তু তথাপিও মানুহজনৰ চেল্ফ ডাউট এটা থাকে যে মই আৰু জানিব লাগিব, মোৰ নলেজ কম আছে। সেইকাৰণে তেওঁ গোটেই জীৱনভৰ শিক্ষা গ্ৰহণ কৰি থাকে, কিতাপ পঢ়ি থাকে, তো তেনেকুৱা ধৰণৰ কাম কৰি থাকে আৰু নিজে অলপ ডাউটত থাকে। সেইকাৰণে তেওঁ কাম আৰম্ভ কৰোঁতে দেৰি হয়। যিটো কাম তেওঁ 25 বছৰত আৰম্ভ কৰিছিল সেইটো কৈ তেওঁ 35 বছৰত কৰিব, কাৰণ তেওঁ ইমানখিনি চেল্ফ ডাউটত আছে যে তেওঁৰ নলেজখিনি সম্পূৰ্ণ নহয়। সেইকাৰণে বিভিন্ন কোৰ্চ কৰিব, বিভিন্ন মানুহৰ পৰা উপদেশ ল'ব, বিভিন্ন গুৰুৰ পিছত পৰিব, আৰু তেওঁলোকক গুৰুৱে কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ নিজৰে বহুত নলেজ আছে আৰু সেইখিনিত ছেটিছফাইড নহয় যে এইখিনি কথা টিচাৰে কি ক'লে, এইখিনি কথাটো মই জানোৱেই। তেনেকুৱা ধৰণৰ এটা মাইণ্ডছেট তেওঁলোকৰ থাকে, আৰু বিশেষকৈ চেল্ফ ডাউটৰ কাৰণে তেওঁলোকৰ কাম কাজত দিলে হয়। মই যিবিলাকৰ ৰেট্ৰগ্ৰেড জুপিটাৰ আছে তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে চেল্ফ ডাউট নকৰি তেওঁ যদি একশ্যন লয় আৰু তেওঁলোকৰ যিখিনি ভাবে যে তেওঁলোকৰ নলেজ কম হৈ আছে সেইখিনি একশ্যনৰ জৰিয়তে বা একশ্যনৰ পিছত মানে লাহে লাহে সেইখিনি একুৱাৰ হৈ যাব। সেইকাৰণে ৰেট্ৰগ্ৰেড জুপিটাৰৰ মানে থকা মানুহবোৰে একশ্যনটো সোনকালে ল'ব লাগে, আৰু তেওঁলোকে সাধাৰণতে দুখত থাকে ৰেট্ৰগ্ৰেড জুপিটাৰ, যে চবখিনি ভালে আছে তথাপিও দুখ, আৰু তেনেকুৱা এটা মানে মাইণ্ডছেট এটা গঢ় লৈ থাকে। আৰু নলেজৰ ফালৰ পৰা তেওঁলোকক কোনেও সেই কৰিব নোৱাৰে, মানে ইমান নলেজ, মানে ফাষ্ট নলেজ, মানে নলেজ থকা ব্যক্তি ৰেট্ৰগ্ৰেড জুপিটাৰ, কিন্তু তেওঁলোকৰ চেল্ফ ডাউটৰ কাৰণে মানে তেওঁলোকে পিছ পৰি থাকিব লগা হয়। সেইকাৰণে মানে ছাকচেছ তেওঁলোকৰ দিলে হয়। আৰু ৰেট্ৰগ্ৰেড জুপিটাৰ যোনটো হাউচত থাকিব তেওঁলোকৰ মানে সেই হাউচটোৰ প্ৰভাৱ বেছিকৈ পৰিব ৰেট্ৰগ্ৰেড জুপিটাৰৰ ওপৰত, মানে ৰেট্ৰগ্ৰেড জুপিটাৰৰ প্ৰভাৱটো। তো তেনেকুৱা কিছুমান সেই থাকে। এতিয়া ৰেট্ৰগ্ৰেড জুপিটাৰ কি বঢ়ায়, মানে আপোনাৰ চেষ্টা বল, যিটো আপোনাৰ 7 বল থাকে তাৰে ভিতৰত চেষ্টা বলটো বঢ়ায়। সেইকাৰণে আপোনাৰ জুপিটাৰৰ যিখিনি গুণ সেইখিনি আপুনি আয়ত্ব কৰিবলৈ মানে বহুত চেষ্টা কৰি থাকে, ফেইলো হয় বহুতবাৰ, তথাপি আপুনি চেষ্টা কৰি থাকে, কিন্তু এটা সময়ত গৈ আপুনি সেইটোত মানে এক্সপাৰ্ট হৈ যায়, কাৰণ আপুনি চেষ্টা কৰিয়ে থাকে আৰু নলেজটো অলৰেডি আপোনাৰ আছে। চ' সেইকাৰণে ৰেট্ৰগ্ৰেড জুপিটাৰ থকা ব্যক্তি এক হিচাপে ব্লেছড, আৰু এক হিচাপে তেওঁলোকৰ ক্ৰাছটো। চ' তেনেকৈ যদি চাওঁ, আপুনি যদি একশ্যন লয় তেতিয়া ৰেট্ৰগ্ৰেড জুপিটাৰৰ প্ৰভাৱটো কম আহিব। আৰু ৰেট্ৰগ্ৰেড জুপিটাৰৰ এটা কথা দেখিছোঁ যে তেওঁলোকে বস্তু এটা আৰম্ভ কৰিলে শেষ নকৰে, দুদিনমান পিছত পাহৰি যাব,
বেলেগ এটা কামত ধৰিব, বেলেগ এখন কিতাপ পঢ়িব ধৰিব। তাৰপিছত কেইদিনমান পিছত আৰু মনত পৰিব যে এইটো কাম কৰিব আছিল আৰু সেইটো কামো কৰিব পাৰে। সেনেকৈ তেওঁলোকে বিভিন্ন ধৰণৰ কাম বিভিন্ন সময়ত কৰি থকা দেখা যায় আৰু বহুত পিছত মানে কামবোৰ সম্পূৰ্ণ কৰে, তেনেকৈ দেখা যায়।